কবিতাৰ শিৰোনাম শিল্পীসকলৰ কান্দোন। কথা আৰু আবৃত্তি কুমাৰ ৰাহুল। মোৰ শব্দবোৰে কহুমাৰ কাষে কাষে দেশৰ ভৱিষ্যতৰ কথাকে কয়, দেশৰ শিল্পীৰ কথাকে কয়, দেশৰ নাগৰিকৰ কথাকে কয়। কি হ'ব অনাগত ভৱিষ্যত দেশৰ শিল্পীসকলৰ? কি হ'ব অনাগত ভৱিষ্যত দেশৰ নাগৰিকৰ? এমুঠি ভাতৰ বাবেই হাহাকাৰ শিল্পীসকল, এমুঠি ভাতৰ বাবেই হাহাকাৰ গৰীবসকল। কি অভিনেতা অভিনেত্ৰী, কি কবি, সকলোৰে একেই কান্দোন। মনৰ মাজত গধুৰ শব্দবোৰে খুন্দিয়াই খুন্দিয়াই হত্যা কৰিব বিচাৰে। আমি যে শিল্পী, অভিনয়ৰ বাহিৰে একোৱেই কৰিব নিশিকিলোঁ জীৱন। আমি যে শিল্পী, আমাৰ হৃদয়ৰ কান্দোনৰ চিঙৰবোৰ শুনিবনে দেশৰ ৰজাই?